আমি এতিয়া উপস্থিত আছো এখন বহুত ধুনীয়া চাঙত, যিখন চাঙৰ নাম হৈছে ডেকা চাং। আৰু এই ডেকা চাংখন আছে ঘিলামৰা ঘাঁহিগাঁৱত। মাঘৰ বিহুৰ উৰুকা উপলক্ষে ভেলাঘৰ প্ৰস্তুতিত এখন ধুনীয়া চাং ডেকা চাং। এই ডেকা চাঙতনো আমি কি পাম কি নাপাম, এইখিনি আমি এই ডেকা চাংখন যোনে প্ৰস্তুত কৰিছে সেইসকল উদ্যোক্তাৰ ওচৰলৈ যাব বিচাৰিম। তেওঁলোকেনো কিয় বিচাৰিছে এনেকুৱা এখন ডেকা চাং পাতিব। এটা ধুনীয়া চাংঘৰ, এটা মিচিং জনগোষ্ঠীৰ দৰে এটা ধুনীয়া চাংঘৰ ডেকা চাং, যিটো ডেকা চাং হেৰাই গৈছে আমাৰ অসমীয়া জীৱনৰ পৰা। আগতে আছিল আমাৰ প্ৰত্যেকখন গাঁৱতে এখন ডেকা চাং, য'ত ডেকাসকলে দুপৰীয়া গধূলি আহি তাত, এতিয়া আমাৰ ভাষাত ক'বলৈ গ'লে আড্ডা, তেতিয়া কিন্তু আড্ডা শব্দটো নাছিল, মাৰিছিল। গতিকে সেই ডেকা চাংখন কিন্তু হেৰাই গৈছে। সেই ডেকা চাংখনে তেওঁলোকে পুনৰ আমাৰ মাজলৈ আনিছে এইখন ডেকা চাং। এই ডেকা চাংখন কিয় পাতিছে, তেওঁলোকে কিয় কৰিব বিচাৰিছে, তাকে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। ডেকা চাংখনৰ মাজতে আছে এখন, ক্ষমা কৰিব, এখন নহয় একুৰা জুই। এই জুইকুৰা বেৰি বহি আছে কিছুমান ডেকাই। আমি এতিয়া সেই ডেকাখিনিৰ মাজলৈ যাম। আপোনাৰ নামটো? মোৰ নামটো নমস্কাৰ, ৰুবুল ভৰালী। মোৰ নামটো ৰুবুল ভৰালী। আপোনালোকে কিয় পাতিলে আজিকালি এই ডেকা চাংখন? কিয় পাতিলো মানে আমি প্ৰতি বছৰে পাতো, এই বছৰে নহয়, আমি আজিৰ পৰা প্ৰায় আপোনাৰ 7-8 বছৰ মানে হ'ল আমি ইয়াত এই অনুষ্ঠানটো পাতি থকা। মানে আমাৰ অনুষ্ঠানটো বেলেগ একো নাই, ভোগালী বিহুতে আমি অনুষ্ঠানটো বিশেষকে অকমান উলহ মালহে পাতো। কাৰণ আমাৰ গাঁৱৰে ওচৰ পাজৰ ঘিলামৰা বা অঞ্চলৰ সকলোবিলাক আহি ইয়াতে আমাৰ অনুষ্ঠান চাবলৈ আহে। আৰু আমি কিছুমান সৰু সুৰাকে অনুষ্ঠানো পাতো, যেনেকে ধৰি লওক আপোনাৰ আধুনিক নৃত্য, তাৰ পৰা আমাৰ সংগীত শিল্পীও মাতো 2-এজন। তেনেকে আমি অনুষ্ঠানটো মানে ডেকাসকলক যাতে একগোট কৰি আমি মানে মকামিলাকে থাকিব পাৰো, তেনেকে সেই উদ্দেশ্য আগত ৰাখি আমি মানে অনুষ্ঠানটো পাতিছো। কিন্তু এইবাৰ কিন্তু আপোনালোকে এটা হেৰাই যাব ধৰা পৰম্পৰা আপোনালোকে পুনৰ তুলি ধৰিছে, ডেকা চাং। আজিকালি প্ৰজন্ম হয়তো চিনি নাপায় ডেকা চাং। আপুনি পাইছিল নে ডেকা চাং? ডেকা চাং তেনেকে আমি চিনি পোৱা নাছিলো। এনেকে দেখিয়ে ধৰি লওক আমাৰ মনত এটা আইডিয়া হ'ল, সেইটোকে আমি অনুষ্ঠানটো মানে অকমান আগবঢ়াই নিবলৈ চেষ্টা কৰিছো। ধন্যবাদ। আৰু কোনোবাই ক'ব নেকি ডেকা চাঙৰ বিষয়ে? কোনোবাই? আপুনি ক'ব, কওক ডেকা চাঙৰ বিষয়ে। মোৰ নাম পংকজ ভৰালী। আমি প্ৰতি বছৰে এনেকে ডেকা চাঙত মানে ইয়াতে আমি অনুষ্ঠানৰ আয়োজন কৰো মাঘৰ বিহু উৰুকাৰ দিনা। আৰু ধৰক আমি লগৰ হওক, আমাৰ গাঁৱৰ হওক, মানে একেবাৰে সৰুৰ পৰা একেবাৰে বৃদ্ধলৈকে আমি সকলোকে ইয়াত একগোট কৰাও। আৰু অনুষ্ঠানটো আমি ভালকে মানে সকলোৱে একতাৰে মানে মিলাই পেলাই আমি অনুষ্ঠানটো মানে আয়োজন কৰিছো। ক্ষমা কৰিব, মাজতে এটা প্ৰশ্ন হলো। প্ৰত্যেক বছৰ আপোনাৰ কনচেপ্ট ডেকা চাঙে নে বেলেগ কিবা থাকে? ডেকা চাং মানে আমি ধৰক সৰু পৰা মানে কোনোবাই এতিয়া বনাইছে পুষ্পাৰাজৰ এখন গাড়ী, কোনোবাই বনাইছে কিবা আপোনাৰ কুতুব মিনাৰ টাইপ কিবা এটা, নে আপোনালোকে ডেকা চাংখন প্ৰত্যেক বছৰে থাকে, নে এই বছৰ আপোনালোকে ডেকা চাংখন বনাইছে, অহা বছৰ আপোনালোকে বেলেগ কিবা বনাব? নহয়, আমাৰ তেনেকুৱা কোনো পৰিকল্পনা নাই। মানে আমি ধৰক সৰুৰ পৰা ধৰক মেজি বনাই পিনি মেজি ধৰক জুই জ্বলোৱাৰ পৰা আদি কৰি যিখিনি নিয়ম তেনেকে কৰি আহিছো। আৰু মানে ধৰক আজি 3-4 বছৰ মানৰ পৰা আমি মানে ধৰক এনেকে এটা মানে অকণ ভাবিছিলো মানে ডেকা চাংখন বনাওঁ। আৰু ধৰক গৰম দিনতো এনেকে বহিব পৰা হ'ব, খেৰৰ ঘৰটো নাইকিয়া হৈছে। আৰু খেৰৰ মানে ধৰক অকণমান মানে ধৰক কনচেপ্টটো এনেকুৱা ধৰণৰ হেৰাই যোৱা বস্তু মানে ধৰক আহিলে কৰিব পৰা, বহিলে গৰম দিনত ধৰক ধুনীয়া এটা পৰিৱেশ গছৰ তলত হৈছে, হয় নহয়, দেখিছে নহয়? আৰু পৰিৱেশটো তেনেকে মানে কৰা হৈছে। যিমান ধুনীয়াকে বনাইছে এখন কিন্তু আপোনাৰ থাকি যাব যেন লাগিছে। থাকি যাব, এইটো আমাৰ এইটো আপোনাৰ লগতে আমি উঠি যাওঁ। পাৰিব। আমাৰ এইখন চাং প্ৰায় 2 বছৰ, এই বছৰ 2 বছৰ হৈছে। 2 বছৰ মানে এবছৰ আগতে কৰা, এই বছৰ 2 বছৰ হৈছে। আহক ইয়াত চাওক, এনেই এখন চিনটো লওক, মানে কেনেকুৱা হৈছে কিনা হয়, চব বাঁহে কৰা হৈছে। আপোনাৰ ধৰক এইখিনি আৰু ধৰক অকণমান লাইটৰ সমাহাৰে মানে ধৰক আজি মাঘৰ বিহুৰ কাৰণে অকণমান ডেকৰেশ্যন কৰা হৈছিল। আৰু ধৰক আমাৰ ডলা আছে, লেম্পটো হেৰাই যাব ধৰিছে। তেনেকে আনি পিনে যুগুত কৰি পিনে অকণমান জাষ্ট মানে কিবা এটা মানে অকণমান ৰাইজক দেখুৱাব পৰাকে মানে আমি অকণমান হেৰি কৰিছো। আৰু চাওক, এটা হেৰাই যাব ধৰা লেম্প, ডেকা চাঙৰ সন্মুখত ওলমি আছে এটা হেৰাই যাব ধৰা লেম্প। এয়া বাঁহৰ, প্ৰত্যেকটো বস্তু বাঁহৰ। খেৰটো আজিকালি নৰা, যি নৰা আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায়। আগতে নৰা কাটি ভেলাঘৰ বনাইছিলে, সেই নৰা কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায়। সেই নৰাক লৈ এওঁলোকে এই ডেকা চাঙৰ এই চালখন তৈয়াৰ কৰিছে। চালনীখন আমি এইখন এখন চালনী নে এখন কোলা? চালনী নকয়, কোলা। মোৰ ভুল হৈছে। আৰু ধৰক এইটো এজোপা মানে কিবা ফুল আছে, নামটো মানে ভাল লাগিলে কাৰণে ইয়াত আনি মানে অপৰাজিতা কয় নেকি? হ'ব পাৰে দেই, মই নকয় নেকি, ময়ো নাজানো, চিনি নাপাওঁ। কিন্তু ধৰক এনে ৰাইজে দেখিলে চিনি পাব, মানে হেৰাই যোৱা। এইটো আজিকালিতো গছৰ মানে দেখা নাযায়। এইটো মানে ধৰক এনেই অকণমান জাষ্ট আনি পিনে ৰাইজে দেখুৱাবৰ কাৰণে মানে চেষ্টা কৰিছো আমি। আৰু ধৰক গোটেই পৰিৱেশটো দেখিছে, গোটেই গাঁৱৰ ডেকা ল'ৰা আহিছে, মানে চব একত্ৰিত হৈছে ইয়াত, নাচ গান মানে যেনেকে
যোনে যি পাৰিছে মানে প্ৰতিভা বিকাশ কৰিছে আৰু মানে অনুষ্ঠান আমাৰ মাজে মাজে চলি আছে। নিশ্চয় নিশ্চয় খুব ভাল লগা এটা কনচেপ্ট ডেকা চাং প্ৰত্যেকটো চলোৱা বস্তু হেৰাই যাব ধৰা বস্তু এখন কোলা এটা হাত লেম্প যিটো কিন্তু এইটো কিন্তু হাত লেম্পৰ নহয় নেকি? এইটো মানে ধৰ চিলিটো নাই মানে আজিকালি ধৰ কেৰাচিন তেলটো নাইকিয়া হৈছে মানে লাইটৰ মানে আজিকালি অকণমান আধুনিক মানে অকণমান মানে সংযোজন ঘটাই কিনি এইটো মানে অকণমান বনাই দিয়া হৈছে। আৰু এইজোপা ধৰক শুকাই যোৱা গছ এইজোপা হৈছে লাইটে দি থোৱা দিছে নে শুকাই যোৱা গছ সেই গছজোপা মানে আমি অকণমান মানে এইজোপা শুকাই যাব ধৰা গছ কিন্তু মই ধৰিব পৰা নাছিলো মই ধৰিব পৰা নাছিলো এইজোপা শুকাই যাব ধৰা গছ বুলি অকণমান লাইটৰ মানে ডেকৰেশ্যন কৰি কিনে অকণমান সুন্দৰ কৰি তুলিছো আমি মানে। হয় হয় খুব ভাল লাগিলে। আৰু এইজোপা হ'ল আমাৰ বৰ কচু এইটো বস্তু চিনি নাপায় কচু গছজোপা দেখিছেনে? হয় হয় যোৱা বছৰ ৰুবুল ভৰালীয়ে ৰুইছিলে 2 বছৰ আগত আজি ইমান ডাঙৰ হৈ পিনি ইমানটো পাত হৈছে ডাঙৰ পাত আছিলে কিন্তু এতিয়া আমি ভাগি গৈছে কিবা হৈছে 2 বছৰ আগত ৰোৱা গছ হয় হয় আজি ইমান ডাঙৰ হৈছে দেখিছো না আমি তলৰ পৰা কিমান আলুটো কিমান ডাঙৰ হৈছে 3-4 ফুট ওপৰ হৈছে। হয় হয় মানে তেনেকুৱা মানে অকণ মানে কম বাজেটত মানে অকণ মানে ভাল লগা এটা কনচেপ্ট ডেকা চাং। হয় হয় মানে যিমানটো কৰিব লাগে পৰা নাই যিমানটো মানে আমি লগৰখনে ধৰক উঠাই পিনি যিমানটো কৰিব লাগে সাধ্য অনুসৰি মানে সেইটো কৰিবলৈ আমি চেষ্টা কৰিছো মানে অকল কিন্তু পোৱালিটোকে ধৰি ৰাখিলেও নহব মানে অকল অত্যাধুনিক কৰিব লাগিব সেইকাৰণে লাইট কেইটা আমি লগাই দিছো লাইট কেইটা লগাই দিছো অত্যাধুনিক লাগিব পোৱালিক ধৰি থাকিলে মানুহে আদৰি নলয় নে কি কয় মানুহে চিনি নাপায় গতিকে আমি জিগজাগ লাইট কেইটা লগাই দিছো লগাই পিনি মানে পুৰণাকো এৰিব নোৱাৰি নতুনকো মানে মানে নল'ব নোৱাৰি গতিকে ধৰক দুটা সংযোজন কৰি অকণমান মানে আৰু মিঠা লগা কৰিছে আৰু দেই। ধন্যবাদ ভাল লাগে আৰু চাওঁ অহাবাগে ধৰক আমি সকলোৱে যদি লগ হৈ যদি চব যদি ভালে কুশলে থাকে আৰু চাওঁ যদি ইয়াতকে পাৰি অকমান মানে ধৰক উন্নত কৰিবলৈ চাম কনচেপ্ট কৰিবলৈ হ'লেও আৰু ধৰক আপোনাৰ যোগেদি ধৰক সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। সকলো সুস্থ মন আৰু সুস্থ পৰিৱেশে যাতে আমাৰ সমাজখন যাতে আগবাঢ়ি যোৱাত মানে আমি দৃঢ়তাৰে সংকল্পবদ্ধ হৈ একতাৰে মানে আমি যাতে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ ঠিক আছে ধন্যবাদ।